নমস্কাৰ, মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনালোঁ। মই আজি পুনৰ এটি ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই বনাম তেল নিদিয়াকৈ খৰিচাৰ লগত চিকেন। চাই থাকক কেনেধৰণে বনাওঁ। চাব পাৰে কেৰাহীখনত একো মই তেল ব্যৱহাৰ কৰা নাই, কিন্তু মই মেৰিনেট যেতিয়া মই কৰিছিলোঁ চিকেনখিনি তেতিয়া অলৰেডি এচামুচ অকল মিঠাতেল দিছিলোঁ ইয়াত। এইখিনি মই এতিয়া লৰাই থাকিম এনেধৰণে দি পেলাই। কিন্তু লাগি ধৰিবলৈ নিদিব, তলফালে এনেকৈ কৰি লৰাই থাকিব লাগিব 10 মিনিটমান। যেতিয়ালৈকে বস্তুটো টান নহয় তেতিয়ালৈকে আপোনালোকে লৰাই থাকিব। এতিয়া চাওক আপোনালোকে কালাৰটো অলপ উঠিছে আৰু এইখিনি অকণমান টান হৈ গৈছে। এতিয়া মই দি দিছোঁ পিঁয়াজ। যিহেতু মই ইয়াত তেল দিয়া নাই, খৰিচাৰ লগত বনাইছোঁ, সেইকাৰণে পিঁয়াজখিনি মই এতিয়া এনেকৈ দিবলগীয়া হৈছে। পিঁয়াজখিনি দি পেলাই মই 1 মিনিটমান অলপ লৰাই লওঁ। তাৰপিছতে মই এড কৰিম আলুখিনি। পিঁয়াজখিনি দিয়া 1 মিনিট হৈ গ'ল আৰু মই এতিয়া এড কৰি দিছোঁ আলুখিনি। আলুখিনি দি পেলাই আপোনালোকে এয়া অলপ সময় লৰাই থাকিব। জুই বৰ বেছি নিদিব। মই জুইত এইটো কাৰণে বনাইছোঁ কাৰণ অসমীয়া থলুৱা সাজ বুলি ক'লে একচুৱেলি জুইৰ ওপৰতো বহুতখিনি নিৰ্ভৰ কৰে। সেইটো কাৰণে মই জুইত দি পেলাই বস্তুবিলাক বনাই দেখাইছোঁ। মই এনেকৈ বনাওঁৱেই প্ৰায় ঘৰত থাকিলে, কিন্তু হোষ্টেলত থাকিলে বাৰু তেনেকৈ বনোৱা নহয়। এয়া চাওক, এয়া এতিয়া আলুখিনি প্ৰায় আধা সিজি গ'ল। মই এতিয়া দি দিম ইয়াতে খৰিচাখিনি। মাংসটোৰ পৰিমাণটো চাই পেলাই আপোনালোকে খৰিচাখিনি দিব, নহ'লে বৰ বেছিকৈ দিলে মানে তিতা হৈ যাব পাৰে, নতুবা বহুত বেছি টেঙা হৈ যাব পাৰে। ইয়াতে মই এটা কথা কৈ দিওঁ যে মই এক্সট্ৰা বেলেগ মছলা, মা মছলা মই একো ব্যৱহাৰ নকৰোঁ। মই জাষ্ট ধনিয়া পাত, তাৰপিছতে আদা নহৰু মই তেনেকৈ ব্যৱহাৰ কৰোঁ। এয়া খৰিচাৰ একদম গোন্ধ, কি ক'ম আৰু, ইমান ধুনীয়া লাগিছে গোন্ধটো। এতিয়া যিহেতু অলপ অলপ লাগি ধৰিছে আৰু প্ৰায় মাংসখিনি ক'লা পৰি গ'ল, এতিয়া মই দি দিম ইয়াতে অলপ গৰম পানী। গৰম পানীটো দিয়াৰ লগে লগে আপোনালোকে জুইটো অলপ বঢ়াই দিব। ভালকৈ উতলিবলৈ দিম এতিয়া 10 মিনিটমান, তাৰপিছতে এইখিনি হৈ যাব প্ৰায়। ফাইনেলি এয়া শেষত মোৰ হ'লগৈ। এয়া ফ্ৰাই কৰা চিকেন আৰু এয়া হৈছে তেল নিদিয়াকৈ বনোৱা খৰিচাৰ লগত বনোৱা চিকেন। কেনেকুৱা পালে জনাব আপোনালোকে।